আসসালামু আলাইকুম ওরহমতুল্লাহি ওবারাকাতু। এজন ভাই প্রশ্ন করেছে, এজন মহিলার স্বামী ইন্তিকাল করেছে। স্বামী ইন্তিকাল করার এক মাহমান পিছত অইন জায়গাত নিকাহ বইছে, এই নিকাহ সহি না বাতিল, বৈধ হয়েছে না অবৈধ হয়েছে? প্রশ্ন করেছে। স্বামী ইন্তিকাল হওয়ার পিছত 4 মাহ 10 দিন ইদ্যত পালন করা জরুরি। স্বামী ইন্তিকাল হওয়ার পিছত 4 মাহ 10 দিন ইদ্যত পালন করা জরুরি। যিজন মহিলাই ইদ্যত পালন নকৰে স্বামী ইন্তিকালৰ পিছত এইজন মহিলা গুণাগাৰ হ'ব। আৰু ইদ্যতৰ ভিতৰত দৌৰাণী ইদ্যত নিকাহ কৰিলে নিকাহ বাতিল হ'ব, সহি নহ'ব, দুৰুস্ত নহ'ব, জাইজ নহ'ব। 4 মাহ 10 দিন স্বামী ইন্তিকাল হোৱাৰ পিছত 4 মাহ 10 দিন ইদ্যত পালন কৰা জৰুৰী। আৰু ইদ্যতৰ মাজত নিকাহ কৰিলে নিকাহ বাতিল হ'ব, সহি নহ'ব, দুৰুস্ত নহ'ব। ভাইজনে প্ৰশ্ন কৰিছিল, 1 মাহমান পিছত স্বামী ইন্তিকাল হোৱাৰ 1 মাহমান পিছত নিকাহ কৰিলে নিকাহ এইটো কি হ'ব, সহি হ'ব নে নাই, নিকাহ বাতিল হ'ব? কিয়? 4 মাহ 10 দিন ইদ্যত পালন কৰিব লাগিব স্বামী ইন্তিকাল হোৱাৰ পিছত। 4 মাহ 10 দিন ইদ্যত পালন কৰাৰ পিছত যদি ইচ্ছা হয় মহিলাজন অইন জায়গাত বিয়া বহিবও পাৰে, নাও বহিব পাৰে। ইচ্ছা হ'লে বহিব পাৰিব, অসুবিধা নাই। কিন্তু দৌৰাণী ইদ্যত যদি কোনো মহিলাই নিকাহ কৰে সেই নিকাহ বাতিল হ'ব, সহি নহ'ব, দুৰুস্ত নহ'ব। আল্লাহ সুবহানাহু ওয়া তাআলা পবিত্র কোরআনের ভিতৰত ইরশাদ ফরমাইছে, ওয়াল্লাযীনা ইয়াতাওয়াফাউনা মিনকুম ওয়া ইয়াযারুনা আজওয়াজান ইয়াতারাব্বাসনা বিআনফুসিহিন্না আরবাআতা আশহুরিন ওয়া আশরা। যিবিলাক মহিলাৰ স্বামী ইন্তেকাল কৰিছে এইবিলাক মহিলাৰ 4 মাহ 10 দিন ইদ্যত পালন কৰাৰ কথা কৈছে এই আয়াতৰ ভিতৰত আল্লাহ সুবহানাহু ওয়া তাআলা। দৌৰাণে ইদ্যত নিকাহ বাতিল, সহি নহ'ব, দুৰুস্ত নহ'ব। এই কাৰণে 4 মাহ 10 দিন মৌতৰ ইদ্যত, মৌত কি ইদ্যত, যে স্বামী ইন্তিকাল হোৱাৰ পিছত 4 মাহ 10 দিন ইদ্যত পালন কৰা জৰুৰী। ইয়াৰ আগতে এই ইদ্যতৰ মাজত নিকাহ কৰিলে নিকাহ দুৰুস্ত নহ'ব। স্বামী ইন্তিকাল হোৱাৰ পিছত 4 মাহ 10 দিন ইদ্যত পালন কৰি তাৰ পিছত যদি নিকাহ বহাৰ ইচ্ছা থাকে বহিব পাৰিব, কিন্তু ইদ্যতৰ মাজত নিকাহ বহিব নোৱাৰিব। 4 মাহ 10 দিন পালন হোৱাৰ পিছত অইন জায়গাত নিকাহ বহিব পাৰিব। আৰু 4 মাহ 10 দিন পালন নকৰি ইয়াৰ মাজতে দৌৰাণী ইদ্যত নিকাহ কৰিলে নিকাহ জায়েজ নহ'ব, বাতিল হ'ব, সহি নহ'ব, দুৰুস্ত নহ'ব। হাজা মা ইনদি, আল্লাহু আ'লাম।